Hello everyone, মই হিমাজৰি তালুকদাৰ ইউআইগেট হিমা চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই যে আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ পেটৰ অদৰকাৰী চৰ্বি কেনেদৰে ৰিডিউচ কৰিব পাৰোঁ অতি সহজ উপায়েৰে চকীত বহি। যিসকলৰ অতিমাত্ৰা এলাহ থাকে যে আমি এক্সাৰসাইজ কৰিব নোৱাৰোঁ আৰু যিবিলাক বিগিনাৰ্ছ আছে নতুনকৈ কৰিব ওলাইছে তেখেতসকলৰ কাৰণে এইটো উপায় বহুত লাভদায়ক হ'ব বুলি মই ভাবোঁ। আহকচোন চাওক কেনেদৰে কৰিছোঁ। প্ৰথমে চকী এখনত বহি ল'ব, ৰাজহাড় ষ্ট্ৰেট কৰি ৰাখিব, ৰাজহাড় পোনকৈ বহিব, হাত দুটা কান্ধৰ সমান্তৰালকৈ ৰাখি তলৰ পিনে আৰু দিব। অলপ গেপ ৰাখিব মাজত আৰু মূৰটো উখাৰিৰে তললৈ নি আকৌ ওপৰ ফালে উঠি আহিব। এনেদৰে 10 বাৰমান কৰিব। ৰাতিপুৱা টাইমত কৰিব পাৰিলে বেছি ভাল হয়, বেছি ইফেক্ট কৰিব আমাৰ বডিত। এনেদৰে 10 বাৰলৈকে কৰিব। ইয়াতে উশাহ আমি ভোগ কৰিব নালাগে, ৰখাব নালাগে, জাষ্ট এইটো এক্সাৰসাইজ হিচাপত কৰিব। উঠাব নামিব, উঠাব নামিব, এনেদৰে কৰিব। এবাৰ দুখন হাত মূৰৰ পিছফালে নি এখন ভৰি ক্ৰছ কৰিব। বাওঁখন ভৰি দিলে সোঁটো ভৰিৰে এনেদৰে কৰিব। এনেদৰে ক্ৰছকৈ এবাৰ কোমৰত ধৰিব, এনেদৰে কৰিব। নেক্সটটো পিছফালে সজিব, লাহে লাহে হকৰ পিনে নমাই দিব। যিসকলৰ সমস্যা থাকে যে কিছুমান বয়সস্থ মানুহে কৰিব নোৱাৰে থিয় দি কিনে, বা তেখেতসকলে বহুত কিছুমান প্ৰব্লেম থাকে, তেখেতসকলে কৰিব পাৰে এনেকৈ। আৰু মেক্সিমামৰ প্ৰথম অৱস্থাত ভয় খাই যায় এক্সাৰসাইজ কৰিব লাগে বুলি ক'লে, বহুত টান টাইপৰ কিবা দি দিব বা কৰিব নোৱাৰিম। বহুত ইজি হয়, এবাৰ কৰি চাব সকলোৱে, তেতিয়া নিজে গম পাব ৰিজাল্টটো কি আহে। নেক্সট ভৰিখন মেলিব, কুচুৱাই দিব, আকৌ মেলিব, কুচুৱাই দিব। এনেদৰেও 10 বাৰমান একেৰাহে কৰি থাকিব। ৰখাব নালাগে ক'তো, জাষ্ট নমাব, দীঘলকৈ দিব, নমাই দিব। আৰু যিসকলে বহি আছে, টিভি চাই আছে, আৰাম কৰি আছে, সেনেকুৱা অৱস্থাটো ইটো পৰ্যায়ত বহি কিনে পিছফালে হাত দি এনেকৈ নামিব। খালি এটা কথাই লক্ষ্য ৰাখিব যে আপোনালোকৰ ৰাজহাড় যাতে চিধা হৈ থাকে। এনেদৰে কণ্টিনিউ ৰাখিব। ঘৰতে বহি অতি কম সময়তে অতি সহজ পদ্ধতিৰে আপোনালোকে নিজৰ পেটৰ যি এক্সট্ৰা চৰ্বি আছে, বেলি ফেট, সেইটো কেনেকৈ ৰিডিউচ কৰিব পাৰে তাৰে প্ৰমাণ হিচাপত আপোনালোকে কৰি চাব পাৰে এই গোটেইকেইটা এক্সাৰসাইজ। বহুত ইজি হয়, বহুত কম সময়ত কৰি উঠিব পাৰিব। কমচে কম 10 মিনিট 15 মিনিটত হৈ যোৱা এটা এক্সাৰসাইজ। নমস্কাৰ।